ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ভালনে পৰীক্ষা নিশ্চয় তোমালোকৰ ভালেই হৈছে নহয় জানো এতিয়া আমি পৰীক্ষাৰ আগত কি পঢ়ি আছিলো হৰণৰ পাঠটি পঢ়ি আছিলো হয়নে আৰু হৰণ পাঠটি আমি দীঘল হৰণ বা হৰণ কৰা পদ্ধতি আমি শিকিছো আৰু তেনেকুৱা ধৰণৰ অংক আমি বহুত কৰিছো তোমালোকৰ নিশ্চয় মনত আছে আৰু এইবিলাক তোমালোকে প্ৰেক্টিসও কৰিছা আজি মই ছুটি নিয়মেৰে হৰণটো আৰম্ভ কৰিছো দেই আৰু ছুটি নিয়মেৰে হৰণ আমাৰ পদ্ধতি একেই হৰণ কৰা পদ্ধতি আমি যেহেতু হৰণ কৰা পদ্ধতি জানো গতিকে ইয়াত আমাৰ নতুন কথা একো নাই মাত্ৰ আমি ছুটি নিয়মৰ হৰণ অংক কি কৰো আমি মুখে মুখে কৰো এতিয়া চোৱা মই ইয়াতে এটা হৰণ অংক লৈছো 48ক মই হৰণ কৰিম 3 ৰে ছুটি নিয়মেৰে হৰণ কৰিম গতিকে ছুটি নিয়মেৰে হৰণ কৰিলে প্ৰথমতে কি কৰো আমি এনেকৈ হৰণটো পাতিলাম 48 ভাজ্য হ'ব ইয়াত আমি ভাজ্যটো লিখিম 48 ঠিক আছে আৰু ভাজক হৈছে 3 আমাৰ যেটো দীঘল যেটো পদ্ধতি হৰণ কৰাৰ পদ্ধতি দীঘল হৰণ সেই পদ্ধতিটো আমি জানোৱে গতিকে সেই মতে আমি কৰি যাম এতিয়া 3 ৰে যদি মই 48ক হৰণ কৰিব লাগে মই ইয়াতে দহকৰ ঘৰ অংকটো চাইছো দহকৰ ঘৰ অংকটো 4 আছে আৰু 4 3 তকৈ ডাঙৰ গতিকে মই 4 হৰণ কৰিম 3 ৰে আৰু হৰণ কৰোঁতে আমি কি কৰো নেওতা মাতো হয়নে নহয় গতিকে নেওতা মাতিম 3 ৰে নেওতা মাতিলে 3 1 গুণ 3 সেই যে 1 গুণ বাৰ দিম মই ভাগফলটো ক'ত লিখিম এই 4 ৰ ঠিক তলেদি লিখিম মই আৰু তলেদি লিখি মই এইবাৰ এই বিয়োগটো আমি মুখে মুখে কৰিম 3 ৰে হৰণ কৰিছো 3 1 গুণ 3 হয়নে 3 কিন্তু আসিলে কি আমাৰ ইয়াতে দহকৰ ঘৰত 4 মই পালো 3 গতিকে বিয়োগ কৰিম আমি 4 ৰ পৰা 3 বিয়োগ কৰিলে কি হ'ব 1 বাকি ৰব হয়নে 1 বাকি ৰোৱাৰ পিছত এককৰ ঘৰত কি আছে 8 দহকৰ ঘৰত 1 বাকি ৰৈছে মানে 1 10 8 কি হ'ল 18 এই কামখিনি আমি কি কৰিম ছুটি নিয়মেৰে যেতিয়া আমি হৰণ অংক কৰিম এই কামখিনি আমি মুখে মুখে কৰিম গতিকে তোমালোকে প্ৰেক্টিস কৰিলে তোমালোকে পাৰিবা লাহে লাহে আৰু যেহেতু তোমালোকে দীঘল নিয়মটো জানাই গতিকে ইয়াত 18 হ'ল 18 হোৱাৰ লগে লগে এটা 3 ভাগৰ নিয়ত আমি আকৌ মাতিলে আমি কি পাম 3 6 গুণ 18 আমি 6 বাৰ দিম 3 6 গুণ 18 আমাৰ বাকি ৰোৱা নাই যেটো বাকি ৰোৱা নাই গতিকে আমাৰ হৰণ অংকটো ইয়াতে শেষ আমি উত্তৰ কি পালো অৰ্থাৎ ভাগফল কি পালো আমি 16 এইদৰে আমি ছুটি নিয়মৰ হৰণ অংক কৰিম মই আকৌ এটা অংক তোমালোকক দেখুৱাই দিম এইটো অনুশীলনীৰ অংক 105ক যদি মই 6 ৰে হৰণ কৰো ছুটি নিয়মেৰে ঠিক মই দুটা অংক আজি তোমালোকক দেখুৱাই দিছো 6 ভাজক আমি ভাজ্য হ'ব 105 ঠিক আছে এতিয়া এই অংকটো কৰোতে ইয়াতো মই চাইছো একক দহক শতকৰ ঘৰত 1 আছে যেহেতু একটো সৰু 6তকৈ গতিকে মই কি কৰিম 10 হৰণ কৰিম আৰু 10 হৰণ 10টো ডাঙৰ হৈ গ'ল 10 হৰণ কৰে সেই একেই নিয়ম আমি 6 ভাগৰ নিয়তা মাতিম আৰু 6 ভাগৰ নিয়তা মাতিলে 6 গুণ 6 6 দুগুণ 12 আমি 12 লৈকে নাযায় গতিকে আমি একবাৰ দিম একবাৰ দিলো এই বাৰটো আমি তলত দিম এবাৰ দেই ভাগফলটো একবাৰ দিলো দিয়াৰ লগে লগে 6 1 গুণ 6 আসিলে কি আমাৰ 10 এই কামখিনি আমি মুখে মুখে কৰিম ইয়াতে 10 আছিলে গতিকে বাৰ দিলো মই 6 বাৰ দিয়াৰ লগে লগে কি হৈ গ'ল আমি বিয়োগ কৰিম এতিয়া 10ৰ পৰা 6 বিয়োগ কৰিলে কি থাকিব 4 ইয়াতে আমি 4 থাকিব দেই এইখিনিতে আমাৰ দহকৰ ঘৰত 4 থাকিব এতিয়া আমাৰ আছে এককৰ ঘৰত 5 তাৰ মানে আমাৰ কি হ'ল এবাৰ আমি কা হৰণ কৰিম 4 10 5 আমাৰ বিয়োগ কৰোতে 4 আছিলে এই কথাটো মন দিবা মনত ৰাখিবা এককৰ ঘৰত 5 আছে গতিকে আমাৰ কি হ'ল 4 10 5 45 আৰু 45ক মই এতিয়া 6 ৰে হৰণ কৰিলে 6 ভাগৰ নিয়তা মাতিলে মই 6 ভাগৰ নিয়তা মাতি পালো 6 7 গুণ 42 হয়নে গতিকে মই 7 বাৰ দিম 42 আসিলে কিমান আমাৰ 45 পালো মই 42 হলে হ'ব লাগিছিলে 45 হয়নে নহয় 42 পালো 43 44 45 তিনি বাকি ৰল যেহেতু আমাৰ অংক নাই গতিকে মই কি লিখিম বাকি 3 এইদৰে আমি বাকি ৰোৱা হৰণ অংক ছুটি নিয়মেৰে কৰিব পাৰো এতিয়া আমাৰ উত্তৰটো হৈ গ'ল 17 ভাগফল উত্তৰ 17 বাকি 3 ঠিক আছে তোমালোকৰ হৰণ অংকৰ কাৰণে মই আগতেও কৈ আছো নেওতাটো বহুত দৰকাৰী নেওতা তোমালোকে মনত ৰাখিবা
আৰু এইদৰে দীঘল হৰণৰ নিয়মৰ অংকখিনিও প্ৰেক্টিছ কৰিবা আৰু চুটি হৰণৰ নিয়মখিনি তেতিয়া তোমালোকে পাৰিবা আৰু সহজ পাবা দেই আজি তোমালোকে এই ভিডিঅ'টো চাবা মন দি আৰু চাই এই চুটি নিয়মেৰে হৰণ অংক কৰিবৰ কাৰণে ঘৰত অভ্যাস কৰিবা ঠিক আছে